নমস্কাৰ বন্ধু বান্ধৱীসকল। নৱোদয় বিদ্যালয় সমিতিৰ ফালৰ পৰা চৰকাৰী চাকৰিৰ বাবে এডভাৰটাইজমেণ্ট জাৰি কৰি দিয়া হৈছে আৰু মই আজি আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে নৱোদয় বিদ্যালয়ত চাকৰিটোবিলাকত নন টিচিং পষ্ট চাওক। আপোনালোকে নন টিচিং পষ্ট আছে, সেইবিলাক আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব এইটো সম্পূৰ্ণ প্ৰচেছটো মই আপোনালোকক কৈ দিম, আৰু কেনেকুৱা এলিজিবিলিটি ক্ৰাইটেৰিয়া, আপোনালোকে কিমান পঢ়া শুনা থাকিব লাগে, আপোনালোকে চেলাৰী কিমান পাব, সেই সকলোবিলাক এই ভিডিঅ'ত মই আপোনালোকক জনাই দিম। চ' বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে চাব পাৰে, আহ, চাওক, নৱোদয় বিদ্যালয় সমিতিৰ ফালৰ পৰা নৱোদয় বিদ্যালয় সমিতিৰ ফালৰ পৰা ৰিকুৱাৰমেণ্ট জাৰি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকে চাব পাৰে 1377টা পোষ্টৰ বাবে এইটো ৰিকুৱাৰমেণ্ট জাৰি কৰি দিয়া হৈছে, আৰু ইয়াতে আপোনালোকক এপ্লাই কৰাৰ লাষ্ট ডেটটো আপোনালোকৰ হ'ল 30/4/2024, অৰ্থাৎ আপোনালোকে 30 এপ্ৰিল 2024 লৈকে আপোনালোকৰ হাতত সময় আছে। আপোনালোকে 30/4/2024লৈকে আপোনালোকে এপ্লাই কৰিব পাৰে। চ' আপোনালোকে চাওক, ইয়াতে নৱোদয় বিদ্যালয় সমিতিয়ে চাওক, আপোনালোকে এইটো পঢ়ি চাব পাৰে। ইয়াতে কি কি পোষ্ট আছে চাওক, আপোনালোকে পোষ্টটো পঢ়ি চাব পাৰে। আপোনালোকে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, অডিট এছিষ্টেণ্ট, জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰ, লিগেল এছিষ্টেণ্ট, ষ্টেনোগ্ৰাফাৰ্ছ, কম্পিউটাৰ অপাৰেটৰ, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট, মাল্টিটাস্কিং ষ্টাফ। এইটো আপোনালোকৰ হেডকোৱাৰ্টাৰ, মানে আপোনালোকে ক'ত কাম কৰিব লাগিব, এইটো হেডকোৱাৰ্টাৰত, যিটো JNBৰ হেডকোৱাৰ্টাৰ আছে তাতে কাম কৰিব লাগিব। আৰু ইয়াতে আপোনালোকক চাওক, এইটো JNB স্কুলবিলাকত আপোনালোকে কাম কৰিব লাগিব পাব। এইটো হ'ল ফিমেল ষ্টাফ নাৰ্ছ, কেটাৰিং ছুপাৰভাইজাৰ, জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্ট, ইলেক্ট্ৰিচিটিয়ান কাম প্লাম্বাৰ, লেব এছিষ্টেণ্ট আৰু মেছ হেল্পাৰ। এইটো আপোনালোকে স্কুলত কাম কৰিব পাৰিব। চ' আমি তললৈ আগবাঢ়ি যাওঁ। ইয়াতে আপোনালোকে চাব পাৰে, আপোনালোকে এইটো ভিডিঅ'টো পজ কৰি আপোনালোকে চাব পাৰে ইয়াতে কিমান কিমান কাৰ কাৰ OBC, EWS, ST, SC কিমানটা পোষ্ট আছে, ইয়াতে সকলোবিলাক দিয়া আছে। চ' চাওক, আপোনালোকে এইটো কৰি আপোনালোকে পঢ়ি চাব পাৰে এইটো ভিডিঅ'টো পজ কৰি। সকলো কেটেগৰীৰ পোষ্টৰ কাৰণে পোষ্ট কোড দিয়া আছে, আৰু পোষ্ট কোডৰ লগতে আপোনালোকক কিমানটা পোষ্ট আছে ইয়াতে দিয়া আছে। চাওক, আপোনালোকে যেনেকে ইলেক্ট্ৰিচিটিয়ান কাম প্লাম্বাৰৰ গ্ৰুপ C পোষ্ট কোড 11, UR মানে জেনেৰেল কেটেগৰীৰ কাৰণে 75টা পোষ্ট আছে, EWSৰ কাৰণে 12টা, OBC NCLৰ কাৰণে 15টা, SCৰ কাৰণে 23টা, STৰ কাৰণে 3টা, টোটেল হ'ল 128টা পোষ্ট আছে। ঠিক এনেদৰে পোষ্ট ডিভাইড কৰি দিয়া আছে। টোটেল পোষ্টৰ সংখ্যা হ'ল 1377টা, মানে 1377 টোটেল পোষ্ট আছে। চাওক, আপোনালোকে ইয়াতে দেখুওৱা আছে। চাওক, প্ৰথমটো পোষ্ট হ'ল ফিমেল ষ্টাফ নাৰ্ছ, তাৰপিছত ছেকেণ্ডটো হ'ল এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, তাৰপিছত আপোনালোকে ইয়াতে দেখুওৱা আছে মানে কোনবিলাক মানে এই যে বেঞ্চ মাৰ্ক থকা কেটেগৰী কোনবিলাক মানুহে এইটো এপ্লাই কৰিব পাৰিব। ইয়াতে সকলোখিনি ইয়াতে মেনশ্যন কৰি দিয়া আছে। অডিট এছিষ্টেণ্ট, জুনিয়ৰ অফিচাৰ, লিগেল এছিষ্টেণ্ট, ষ্টেনোগ্ৰাফাৰ, কম্পিউটাৰ অপাৰেটাৰ, কেটাৰিং ছুপাৰভাইজাৰ, জুনিয়ৰ এছিষ্টেণ্ট JNB কেডাৰ, ইলেক্ট্ৰিচিটিয়ান কাম প্লাম্বাৰ, লেব এছিষ্টেণ্ট, মেছ হেল্পাৰ আৰু মাল্টিটাস্কিং অফিচ ষ্টাফ, এই সকলোবিলাক পোষ্ট এতিয়া মই আপোনালোকক দেখুৱাম যে ইয়াতে মানে পোষ্ট আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া। চাওক, ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে আপোনালোকৰ পোষ্ট কোড হ'ল 1। পে স্কেলটো দিয়া আছে। চাওক, লেভেল 7 44,900 টকাৰ পৰা আৰম্ভ কৰি 1,42,400 টকালৈকে আপোনালোকে চৰকাৰী চাকৰি পাব আপোনালোকে। তাৰপিছত চাওক, এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো আপোনালোকে কি লাগিব ষ্টাফ নাৰ্ছৰ কাৰণে। BSc অনাৰ্ছ ইন নাৰ্ছিং ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, মানে আপোনালোকৰ নাৰ্ছিঙত আপোনালোকৰ BSc অনাৰ্ছ হ'ব লাগিব, বা আপোনালোকে ৰেগুলাৰ কোৰ্ছ ইন BSc নাৰ্ছিং, মানে আপোনালোকে ৰেগুলাৰ কোৰ্ছ BSc নাৰ্ছিঙত কৰিব লাগিব, বা আপোনালোকে পষ্ট বেচিক BSc নাৰ্ছিং হ'ব লাগিব। এই সকলোবিলাক পোষ্ট ইয়াতে মেনশ্যন কৰি দিয়া আছে। তাৰপিছত আপোনালোকে চাব পাৰে ছেকেণ্ড পোষ্ট আছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ কাৰণে আপোনালোকে চেলাৰী পে স্কেলটো হ'ল 35,400 পৰা ষ্টাৰ্ট কৰি 1,12,400 টকালৈ। এজ লিমিটটো দিয়া আছে। চাওক, বিটুইন 23 to 33 ইয়াৰ্ছ, মানে 23 বছৰৰ পৰা 33 বছৰৰ মানুহে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ পোষ্টত এপ্লাই কৰিব পাৰিব। ইয়াতে কোৱালিফিকেশ্যনটো হ'ল বেচেলৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, মানে আপোনালোকে যিকোনো এটা ডিগ্ৰী হ'ব লাগিব, BA, BSc বা BCom। লগতে আপোনালোকক 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ লাগিব এডমিনিষ্ট্ৰেটিভ, ফাইনেন্সিয়েল মেটাৰ্ছ, চেন্ট্ৰেল গভৰ্ণমেণ্ট এইবিলাকত। তাৰপিছত আপোনালোকে চাব পাৰে অডিট এছিষ্টেণ্টৰ পোষ্টটো হ'ল পে স্কেল। চাওক, আপোনালোকে 35,400 পৰা 1,12,400 টকালৈকে, আৰু বয়সৰ সীমাটো হ'ল 18 বছৰৰ পৰা 30 বছৰলৈকে। আপোনালোকে তাৰ ভিতৰত হ'ব লাগিব। কোৱালিফিকেশ্যনটো বিকম ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি, মানে আপোনালোকে BCom কৰা হ'ব লাগিব। কোৱালিফিকেশ্যনটো এইটো আপোনালোকৰ অডিট এছিষ্টেণ্টৰ কাৰণে। জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰৰ কাৰণে আপোনালোকে চাওক, পে স্কেলটো 35,400 পৰা ষ্টাৰ্ট কৰি 1,12,400 টকালৈ। ইয়াতে আপাৰ এজ লিমিটটো হ'ল নট এক্সিডিং 32 ইয়াৰ্ছ, মানে 32 বছৰৰ পৰা ওপৰত হ'ব নালাগে। 18 বছৰৰ ওপৰত হ'বই লাগিব আপোনালোকে, কিন্তু 32 বছৰৰ ওপৰত হ'ব নালাগে। কোৱালিফিকেশ্যনটো ইয়াতে চাওক, মাষ্টাৰ ডিগ্ৰী অফ এ ৰিকগনাইজ ইউনিভাৰ্চিটি ইন হিন্দী উইথ ইংলিছ এজ এ কম্পালচৰি অৰ ইলেক্টিভ ছাবজেক্ট অৰ এজ দ্য
মিডিয়াম অফ এক্সামিনেশ্যন এট দ্য ডিগ্ৰী লেভেল, মানে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। আপোনালোকে হিন্দীত বা ইংলিছত মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব আপোনালোকে। আৰু আপোনালোকৰ ইংলিছ বা হিন্দী এটা ছাবজেক্টটো আপোনালোকৰ ইলেক্টিভ হিচাপেও থাকিব লাগিব, কিন্তু আপোনালোকে এইটো পঢ়ি চাব পাৰে। তাৰপিছত আপোনালোকৰ এইটো হ'ল লিগেল এছিষ্টেণ্ট। লিগেল এছিষ্টেণ্টৰ হ'ল 35,400 পৰা 1,12,400, এইটো ছেম। আপাৰ এজ লিমিটটো 23 বছৰৰ পৰা 35 বছৰ, তাৰ 23 বছৰৰ পৰা 35 বছৰৰ মানুহ। ইয়াতে কোৱালিফিকেশ্যনটো দিয়া আছে ডিগ্ৰী ইন ল ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি, মানে আপোনালোকৰ ডিগ্ৰী লত আপোনালোকৰ ডিগ্ৰীটো লাগিব। 3 ইয়াৰ্ছ এক্সপেৰিমেণ্ট, মানে এইটো এক্সপিৰিয়েঞ্চ লাগিব। যদি আপোনালোকৰ 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকে তেনেহ'লে আপোনালোকে এইটো কৰিব পাৰিব। ষ্টেনোগ্ৰাফাৰৰ পোষ্টৰ চেলেৰিটো আপোনালোকে পে স্কেলটো চাব পাৰে। 25,500 পৰা ষ্টাৰ্ট কৰি 81,100 টকালৈকে। আপোনালোকৰ এজ লিমিটটো 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আপোনালোকে এচেঞ্চিয়েল কোৱালিফিকেশ্যন চাওক। কোৱালিফিকেশ্যন ষ্টেনোগ্ৰাফাৰৰ কাৰণে আপোনালোকক 12 পাছ ফ্ৰম এ ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি, মানে আপোনালোকে 12 পাছ হ'ব লাগিব। স্কিল টেষ্ট নৰ্মছ মানে ডিটেকশ্যন, এইটো আপোনালোকৰ 80 ৱৰ্ড পাৰ মিনিট এইটো হ'ব লাগিব। আৰু ট্ৰান্সক্ৰিপশ্যনটো আপোনালোকৰ এইটো হিন্দীত আৰু ইংলিছত 50 MTS আৰু 65 MTS অন কম্পিউটাৰ, মানে কম্পিউটাৰ আপোনালোকৰ ট্ৰান্সক্ৰিপশ্যনটো ডিটেকশ্যনত 10 MTS 80 ৱৰ্ড পাৰ মিনিট, আৰু ট্ৰান্সক্ৰিপশ্যনটো 50 MTS আৰু 6 কম্পিউটাৰত এইটো আপোনালোকক হ'ব লাগে। কম্পিউটাৰ অপাৰেটৰৰ কাৰণে আপোনালোকে চাওক পোষ্ট কোড হ'ল 7। এই স্কেলটো আপোনালোকৰ 25,500 টকাৰ পৰা ষ্টাৰ্ট কৰি 81,100 টকালৈকে। এজ লিমিটটো আপোনালোকৰ 18 পৰা 30। ইয়াতে আপোনালোকক কোৱালিফিকেশ্যনটো দিয়া আছে চাওক। BCA BSc, ইয়াত চাওক আপোনালোকে BCA BSc হ'ব লাগে। কম্পিউটাৰ চায়েন্স IT ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি, মানে আপোনালোকে কম্পিউটাৰ চায়েন্সত IT BSc বা BCA কৰা হ'ব লাগিব। আৰু নহ'লে বা আপোনালোকে BE BTech কৰিব লাগিব কম্পিউটাৰ চায়েন্স ITৰ ফালৰ পৰা। সেইটো যদি আপোনালোকে কৰিছে তেনেহ'লে আপোনালোকে কম্পিউটাৰ অপাৰেটৰ পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। পোষ্টৰ সংখ্যাটো ওপৰতে মই ইয়াতে দেখুৱাই দিছোঁ আপোনালোকে ভিডিঅ'টো আপোনালোকে ভালদৰে চালে পোষ্টৰ সংখ্যাটো আপোনালোকে নিজে গম পাব কোনটো কোনটো পোষ্টত কিমান কিমান সংখ্যা আছে। তাৰপিছত আপোনালোকে চাওক কেটাৰিং ছুপাৰভাইজাৰ। কেটাৰিং ছুপাৰভাইজাৰৰ পে স্কেলটো হ'ল 25,500 টকাৰ পৰা ষ্টাৰ্ট কৰি 81,100 টকালৈ। ইয়াৰ এজ লিমিটটো হ'ল আপ টু 35 ইয়াৰ্ছ, মানে আপোনালোকে 35 বছৰলৈকে এইটো যদি 35 বছৰ থকা মানুহলৈকে এইটো এপ্লাই কৰিব লাগিব। এচেঞ্চিয়েল কোৱালিফিকেশ্যনটো চাওক। বেচেলাৰ ডিগ্ৰী ইন হোটেল মেনেজমেণ্ট, মানে হোটেল মেনেজমেণ্টত বেচেলাৰ ডিগ্ৰী থাকিব লাগিব ফ্ৰম এ ৰিকগনাইজ। আৰু চাওক এইটো আপোনালোকে আৰু ট্ৰেড প্ৰফেচনেল চাৰ্টিফিকেট ইন কেটাৰিং এইটো আপোনালোকৰ থাকিব লাগিব। তাৰপিছত আপোনালোকে চাওক জুনিয়ৰ ছেক্ৰেটাৰীয়েট এছিষ্টেণ্ট। ইয়াৰ পে স্কেলটো হ'ল 19,900 টকাৰ পৰা ষ্টাৰ্ট কৰি 63,200। এজ লিমিটটো হ'ল 18 পৰা 27 বছৰলৈকে। আৰু কোৱালিফিকেশ্যনটো চাওক আপোনালোকে চিনিয়ৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট ক্লাছ 12, মানে ক্লাছ 12 আপোনালোকে ৰিকগনাইজ বৰ্ড যেনেকৈ ধৰক আপোনালোকে CBSE হওক বা চেৱাৰ পৰা কৰিব লাগিব। আৰু আপোনালোকৰ 30 ৱৰ্ডছ পাৰ মিনিট ইংলিছ টাইপিং আৰু 25 ৱৰ্ডছ পাৰ মিনিট, মানে আপোনালোকে 30 ৱৰ্ড পাৰ মিনিটৰ ইংলিছ টাইপ কৰিব পাৰিব লাগিব। নহ'লে বা আপোনালোকে 25 ৱৰ্ড পাৰ মিনিট টাইপিংটো এইটো কৰিলে আপোনালোকে জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্ট আপোনালোকে পোষ্টটোত এপ্লাই কৰিব পাৰিব। তাৰপিছত নেক্সটটো চাওঁ আমি। নেক্সটটো হ'ল আপোনালোকৰ জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্ট, এইটো মানে JNV, এইটো পোষ্ট আপোনালোকে JNVৰ হ'ব। ইয়াতে চাওক আপোনালোকৰ চেলাৰীটো দিয়া আছে 19,900 টকাৰ পৰা ষ্টাৰ্ট কৰি 63,200 ৰুপিজ। এজ লিমিটটো আছে আপোনালোকৰ 18 বছৰৰ পৰা 27 বছৰলৈকে। কোৱালিফিকেশ্যনটো আপোনালোকে চাওক ক্লাছ 12 পাছ কৰা হ'ব লাগিব আপোনালোকে CBSE বা সেৱা বৰ্ডৰ পৰা। আৰু আপোনালোকৰ সেই একেদৰে 30 ৱৰ্ড পাৰ মিনিটত মানে ইংলিছ টাইপিং, নহ'লে বা আপোনালোকে 25 ৱৰ্ড পাৰ মিনিট, মানে পাৰ মিনিটত আপোনালোকে 25টা ৱৰ্ড লিখিব পাৰিব লাগিব হিন্দী, নহ'লে বা আপোনালোকে পাৰ মিনিটত 30টা ৱৰ্ড লিখিব পাৰিব লাগিব ইংলিছত। অৰ দিয়া আছে চাওক ইয়াতে আৰু এটা অৰ পোষ্ট আছে। ক্লাছ 2 লেভেল অফ চিনিয়ৰ ছেকেণ্ডেৰী ফ্ৰম CBSE ষ্টেট বৰ্ড উইথ ছেক্ৰেটাৰিয়েল প্ৰেক্টিছ এণ্ড অফিচ মেনেজমেণ্ট এজ ভোকেশ্যনেল ছাবজেক্ট। এইটো মানে এইটো ছাবজেক্ট যদি আপোনালোকৰ ভোকেশ্যনেল ছাবজেক্ট আছে তেনেহ'লে আপোনালোকে এই 30 ৱৰ্ড পাৰ মিনিট এইবিলাক আপোনালোকে কৰিব নালাগে। তাৰপিছত নেক্সট পোষ্টটো আমি চাওঁ এতিয়া ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰ। যদি কোনোবাই যদি ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰৰ কাৰণে পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে চাওক ইয়াৰ পে স্কেলটো হ'ব 19,900 টকাৰ পৰা ষ্টাৰ্ট কৰি 63,200 ৰুপিজ। বয়সটো হ'ব 18 বছৰৰ পৰা 40 বছৰ। 40 বছৰৰ মানুহ এপ্লাই কৰিব পাৰিব। ইয়াতে কোৱালিফিকেশ্যন চাওক ক্লাছ 10 পাছ হ'ব লাগিব। ITI চাৰ্টিফিকেট থাকিব লাগিব ইলেক্ট্ৰিচিটি এণ্ড ৱায়াৰমেনত, আৰু এটলিষ্ট 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ ইন ইলেক্ট্ৰিকেল ইনষ্টলেশ্যন, মানে আপোনালোকে ইলেক্ট্ৰিচিটিৰ কাম কৰাৰ আপোনালোকৰ এটলিষ্ট 2 বছৰৰ এক্সপিৰিয়েঞ্চটো আপোনালোকৰ হ'ব লাগিব। আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপোনালোকে শ্ব' কৰিব পাৰিব লাগিব। তাৰপিছত আৰু এটা পোষ্ট আছে চাওক লেব এছিষ্টেণ্ট। ইয়াতে পোষ্ট কোডটো হ'ল 12। ইয়াৰ পে স্কেলটো চাওক আপোনালোকে 18,000 পৰা ষ্টাৰ্ট কৰি 56,900 ৰুপিজলৈকে ইয়াৰ পে স্কেলটো আছে। ইয়াৰ বয়সৰ সীমাটো হ'ল 18 বছৰৰ পৰা 30 বছৰ, মানে 18 বছৰৰ পৰা 30 বছৰৰ মানুহে এইটো এপ্লাই কৰিব পাৰিব। ইয়াতে এচেঞ্চিয়েল কোৱালিফিকেশ্যনটো কোৱা আছে চাওক ক্লাছ 10 পাছ উইথ এ চাৰ্টিফিকেট ডিপ্ল'মা ইন লেবৰেটৰী টেকনিক, মানে আপোনালোকে ক্লাছ 10 পাছ চাৰ্টিফিকেট ডিপ্ল'মা ইন লেবৰেটৰী টেকনিকত ক্লাছ 10 পাছ হ'লেও হ'ব, নহ'লে বা আপোনালোকে
ক্লাছ 12 পাছ উইথ চায়েন্স ষ্ট্ৰীম মানে আপোনালোকে 12 পাছ চায়েন্স ষ্ট্ৰীমেদি ফ্ৰম এ ৰিকগনাইজ বৰ্ড ইউনিভাৰ্চিটি। যদি আপোনালোকে ক্লাছ 12 যদি আপোনালোকে চায়েন্স লৈ পাছ কৰিছে তেনেহ'লে আপোনালোকে লেবৰেটৰী ছেক্ৰেটাৰীত আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া চাওক মাছ হেল্পাৰৰ চেলাৰীটো হ'ল আপোনালোকে 18,000 পৰা 56,900 সেই একে। এজ লিমিটটো আপোনালোকৰ 18 বছৰৰ পৰা 30 বছৰ হ'ব। আৰু ইয়াৰ কোৱালিফিকেশ্যনটো হ'ব চাওক ক্লাছ 10 পাছ হ'ব লাগিব আপোনালোকে, আৰু 5 বছৰৰ আপোনালোকে মানে কোনো আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব, আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব 5 বছৰৰ। চাওক মাল্টিটাস্কিং স্টাফ এইটো ইয়াৰ পে স্কেলটো ছেম আপোনালোকে চাব পাৰে। ইয়াৰ এজ সীমাটো হ'ল 18 বছৰৰ পৰা 30 বছৰ, আৰু এচেঞ্চিয়েল কোৱালিফিকেশ্যনটো হ'ল ক্লাছ 10 ফ্ৰম ৰিকগনাইজ বৰ্ড মানে আপোনালোকে মেট্ৰিকটো এটলিষ্ট পাছ কৰা হ'ব লাগিব। আপোনালোকে ক্লাছ 10 যদি মেট্ৰিকটো আপোনালোকে যদি পাছ কৰিছে তেনেহ'লে আপোনালোকে মাল্টিটাস্কিং ষ্টাফত আপোনালোকে চাকৰিটোত এপ্লাই কৰিব আপোনালোকে পাৰিব। হেডকোৱাৰ্টাৰ এইটো চাকৰিটো আপোনালোকৰ স্কুলত নহ'ব, এইটো হেডকোৱাৰ্টাৰত হ'ব, JMB RQ কেডাৰ হিচাপে আপোনালোকে চাকৰিটো পাব। চাওক ইয়াতে আপোনালোকে চাব পাৰে সেই নৰ্মেল একে স্কিমৰ দৰে শ্বেডিউল কাষ্ট আৰু শ্বেডিউল ট্ৰাইব মানে ST SC কাৰণে 5 বছৰৰ এজৰ এক্সটেনশ্যন আছে, আৰু OBC কাৰণে 3 বছৰৰ এজৰ এক্সটেনশ্যন আছে। এইটো আপোনালোকে পঢ়ি চাব পাৰে। ইয়াতে আপোনালোকে চাব পাৰে মোড অফ চিলেকশ্যনটো দিয়া আছে, মানে আপোনালোকৰ যদি আপোনালোকে এইটো পোষ্টত যদি আপোনালোকে এপ্লাই কৰে আপোনালোকে কেনেদৰে আপোনালোকৰ এক্সামটো দিব লাগিব ইয়াতে কোৱা আছে চাওক। কেণ্ডিডেটছ উইল বি শ্বৰ্টলিষ্ট অন দ্য বেচিছ অফ দেয়াৰ পাৰফৰ্মেঞ্চ ইন কম্পিটিটিভ এক্সাম এণ্ড ইণ্টাৰভিউ পুট টুগেদাৰ অন এ পোষ্ট অফ লিগেল এছিষ্টেণ্ট। দ্য ডিচিজন অফ NVS মানে নৱোদয় বিদ্যালয় সমিতি এবাউট দ্য মোড অফ চিলেকশ্যন টু দিছ নটিফাইড পোষ্ট এণ্ড এলিজিবল কেণ্ডিডেট অফ দ্য এপ্লিকেশ্যন ফৰ ইণ্টাৰভিউ শ্বেল বি ফাইনেল এণ্ড বাইণ্ডিং। নো কৰস্পণ্ডেঞ্চ উইল বি এণ্টাইড মানে আপোনালোকে ইয়াতে চাওক আপোনালোকে চাকৰিটো কেনেকৈ পাব এইটো ইয়াতে দিয়া আছে, মানে চিলেকশ্যনটো আপোনালোকৰ কেনেকৈ হ'ব। আপোনালোকৰ কম্পিটিটিভ এক্সাম আৰু ইণ্টাৰভিউ দি কিনে ইয়াতে আপোনালোকৰ ইণ্টাৰভিউ দি আপোনালোকৰ ফাইনেল লিষ্টটো ওলোৱা হ'ব। হাউএভাৰ কিন্তু ইয়াতে চাওক হাউএভাৰ বুলি দিয়া আছে, মানে কিন্তু ইয়াতে চাওক ফিমেল ষ্টাফ নাৰ্ছ এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ এইবিলাক অফিচাৰ যিমানবিলাক অফিচাৰৰ পষ্ট দিয়া আছে পষ্টবিলাকৰ কাৰণে কিন্তু খালি কম্পিটিটিভ এক্সামহে হ'ব। মানে কম্পিটিটিভ এক্সামৰ আপোনালোকে যিমান নম্বৰ পাব সেই হিচাপতে আপোনালোকৰ মানে চিলেকশ্যনটো কৰা হ'ব। কিন্তু এই বাকীবিলাক পষ্টত আপোনালোকে টাইপিং টেষ্ট হ'ল বা ইণ্টাৰভিউ সেই সকলোবিলাক দিব লাগিব। ইয়াতে আপোনালোকে ভিডিঅ'টো স্কিপ কৰি কিনে পঢ়ি চাব পাৰে। এতিয়া মই আপোনালোকক দেখাই দি আছোঁ যে আপোনালোকে কোন অসমৰ কোন জাগাত এই জাগাত মানে আপোনালোকে পৰীক্ষাটো দিব পাৰিব। চাওক ইয়াতে তললৈ আমি যেতিয়া স্ক্ৰল কৰি চাওঁ তেতিয়া আমি ইয়াতে দেখাম চাওক অসমৰ তিনিটা তিনিটা জাগাত দিয়া আছে, গুৱাহাটী এটা ডিব্ৰুগড় আৰু এটা শিলচৰ। সেই তিনিটা জাগাত অসমৰ মানে এই তিনিটা জাগাত পৰীক্ষাটো হ'ব। চ' আপোনালোকে চাব পাৰে এই তিনিটা জাগাত অসমৰ পৰীক্ষাটো হ'ব, আৰু এই পষ্টবিলাকৰ কাৰণে ইয়াতে আপোনালোকে চাব পাৰে স্কিম অফ এক্সাম মানে আপোনালোকৰ পৰীক্ষাৰ কাৰণে কি চিলেবাছ আহিব, আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন মানে কোনটো ছাবজেক্টৰ পৰা আপোনালোকৰ প্ৰশ্ন আহিব ইয়াতে সকলোবিলাক মেনশ্যন কৰি দিয়া আছে। ঠিক তেনেকৈ আপোনালোকে চাব পাৰে ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে ইয়াতে দিয়া আছে পাৰ্ট 1 পাৰ্ট 2 আৰু পাৰ্ট 3। পাৰ্ট 1ত আপোনালোকৰ ৰিজনিং এবিলিটি, পাৰ্ট 2ত হ'ল জেনেৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ পৰা, আৰু পাৰ্ট 3টো লেংগুৱেজ কম্পিটেঞ্চি টেষ্ট মানে ইংলিছ আৰু হিন্দীত যিটো আপোনালোকৰ পাৰ ৱৰ্ড মিনিটত আপোনালোকে কিমান স্পীডত লিখিব পাৰে সেইটো টেষ্ট হ'ব। ইয়াতে নাম্বাৰ অফ কুৱেশ্যনছ দিয়া আছে, ৰিজনিং এবিলিটি 15টা হ'ব, জেনেৰেল এৱাৰনেছত 15টা, আৰু লেংগুৱেজ টেষ্টত 20টা। টোটেল মাৰ্ক আপোনালোকৰ হ'ব 15 × 30 ইফালে 20 মানে 50টা কুৱেশ্যন 50 নম্বৰৰ পৰীক্ষা হ'ব। আৰু এটা টাইমটো দিয়া আছে আপোনাৰ 2.5 আৱাৰ মানে আপোনালোকে 2.5 ঘণ্টা পৰীক্ষাটো বহিব পাৰে। ঠিক তেনেদৰে বেলেগ বেলেগ পষ্টৰ কাৰণে ইয়াতে দিয়া আছে। এইটো আপোনালোকে পাৰ্ট 4ত চাওক, এইটো পাৰ্ট 4ত দিয়া আছে 70 মাৰ্কৰ হ'ব ছাবজেক্ট নলেজৰ বিষয়ে। টোটেল মাৰ্কছটো হ'ব 120, 50 নহয় চৰি, টোটেল মাৰ্কছটো আপোনালোকৰ 120 নম্বৰৰ পৰীক্ষা হ'ব। সেইটো আপোনালোকে চাব পাৰে। ঠিক তেনেদৰে বেলেগ বেলেগ পষ্টৰো ইয়াতে আপোনালোকক দিয়া আছে। আপোনালোকে এইটো ভিডিঅ'টো পষ্ট কৰি কিনে পঢ়ি চাব পাৰে। মই ইয়াতে দেখাই দিছোঁ বা এইটো এডভাৰটাইজমেণ্ট ফৰ্মটো মই আপোনালোকে নৱোদয় বিদ্যালয় সমিতিৰ অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে পাই যাব। আপোনালোকে এইটো পষ্ট যদি আপোনালোকক কৰিব মন আছে আপোনালোকে ভিডিঅ'টো পষ্ট কৰি পঢ়ি চাব। মই আপোনালোকক দেখুৱাই দি আছোঁ। এতিয়া এতিয়া ইয়াতে চাওক আপোনালোকে কোৱা আছে হাউ টু এপ্লাই। যে আপোনালোকে এপ্লাইটো কেনেকৈ কৰিব। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে নৱোদয়া.gov.in যাব লাগিব। নৱোদয়া.gov.in যাই কিনে আপোনালোকে তাতে যাই কিনে আপোনালোকৰ এই এপ্লাইটো কৰিব পাৰিব। ইয়াতে সম্পূৰ্ণ প্ৰচেছটো দিয়া আছে। ইয়াতে চাওক সকলো পষ্টৰ কাৰণে এপ্লিকেশ্যন ফিজবিলাকো ইয়াতে মেনশ্যন কৰি দিয়া হৈছে। চ' আপোনালোকে এইটোও কৰি চাব পাৰে। আপোনালোকে ইয়াতে সকলোবিলাক পষ্ট কৰি ল'ব, কাৰণ এনেও ভিডিঅ'ত এতিয়া দীঘল হৈ যাই আছে। আৰু জেনেৰেল ইনষ্ট্ৰাকশ্যনটো ইয়াতে দিয়া আছে, এইটো আপোনালোকে নিজে পঢ়ি চাব পাৰে। চ' মই আপোনালোকক এতিয়া দেখুৱাম যে আপোনালোকে কোনটো ৱেবছাইটৰ পৰা কেনেকৈ আপোনালোকে এপ্লাই প্ৰচেছটো কৰিব, সেইটো মই আপোনালোকক সম্পূৰ্ণ অলপমান হ'লেও মই আপোনালোকক দেখুৱাম। চ' আপোনালোকে চাব পাৰে মই ইয়াতে আপোনালোকৰ গুগল ক্ৰমত আপোনালোকে যাই কিনে নৱোদয়া.gov.in বুলি মাৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত এনেধৰণে এটা
ৱেবছাইট অপেন হ'ব। ইয়াতে চাওক আপোনালোকে ইয়াতে দিয়া আছে এইটো ক্লিক হিয়াৰ টু এপ্লাই ফৰ Click here to apply for various non-teaching post in Navodaya Vidyalaya Samiti under direct requirement drive 2024 ইয়াতে আপোনালোকে তেতিয়া ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে নেশ্যনেল টেষ্টিং এজেঞ্চি মানে NTA ৱেবছাইটত আপোনালোকে এণ্ট্ৰি হ'ব। NTA ৱেবছাইটত এণ্ট্ৰি হোৱাৰ পিছত ইয়াতে আপোনালোক কৈ দিয়া আছে চাওক নৱোদয় বিদ্যালয় সমিতি ৰিকুৱাৰমেণ্ট 2024 নন টিচিং। ইয়াতে আপোনালোকে কি কৰিব লাগিব নিউ কেণ্ডিডেট ৰেজিষ্টাৰ হিয়াৰ ইয়াতে আপোনালোকে যাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। স্টেপস টু এপ্লাই অনলাইন চাওক তিনিটা ষ্টেপত হ'ব। প্ৰথমটো হ'ব এপ্লাই ফৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন মানে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে ইয়াতে যাই কিনে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি কিনে আপোনালোকে ইয়াতে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰি আপোনালোকে এক্সামিনেশ্যন ফিজটো পে' কৰি আপোনালোকে এটা পষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু আপোনালোকক মই এটা গুৰুত্বপূৰ্ণ বস্তু এটা কৈ দিওঁ, আপোনালোকে এই যিবিলাক পষ্ট আছে ইয়াৰ ভিতৰত এটাতে মাত্ৰ আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে বিভিন্ন পষ্টত এপ্লাই কৰে তেনেহ'লে বাকী পষ্টবিলাক আপোনালোকৰ ৰেজেক্ট হৈ যাব। যিটো প্ৰথমত আপোনালোকে এপ্লাই কৰিব সেইটো পষ্টৰ কাৰণেহে আপোনালোকে এক্সাম দিব পাৰিব বা সেইটো পষ্টৰ কাৰণেহে আপোনালোকে চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব। চ' বন্ধু বান্ধৱীসকল আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। আৰু যদি আপোনালোকে ইয়াতে কিবা বুজি পোৱা নাই তেনেহ'লে মোক ক'ব। আৰু যদি আপোনালোকে এপ্লাই কৰোঁতে কিবা অসুবিধা পাইছে মোক কমেণ্ট বক্সত জনাব। মই আপোনালোকক এই এপ্লাই কৰাৰ সম্পূৰ্ণ প্ৰচেছটোও জনাই দিম। মই আজি এইটো এপ্লাই কৰাৰ প্ৰচেছটো কৰি দিব পাৰিলোঁ হয়, কিন্তু ভিডিঅ'টো যিহেতু মোৰ এতিয়াই মানে লম্বা হৈ যাই আছে, চ' মই এই ভিডিঅ'ত মই আপোনালোকক কি পষ্ট আছে, কিমানটা পষ্ট আছে, আপোনালোকৰ চেলাৰী কিমান পাব, আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কিমান, আপোনালোকে কিমান পঢ়া হ'লে এইটো কৰিব পাৰিব, এই সকলোবিলাক বস্তু মই আপোনালোকক জনাই দিছোঁ। ঠিক এনেদৰে মই এই চেনেলটোৰ যোগেদি আপোনালোকক বিভিন্ন চেন্ট্ৰেল গভৰ্ণমেণ্ট হওক বা আছাম গভৰ্ণমেণ্টৰ বিভিন্ন চাকৰিৰ খবৰবিলাক বা চাকৰিৰ নটিফিকেশ্যনবিলাক মই আপোনালোকক এই চেনেলটোৰ যোগেদি ভিডিঅ'ৰ মাধ্যমেদি মই আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। চ' আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে এই ভিডিঅ'টো লাইক কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।